নমস্কাৰ আসসালামু আলাইকুম স্বাগতম জনাইছোঁ মই এটি অন্য ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰি লৈছোঁ সকলোৱে একেলগতে ব্ৰেকফাষ্ট কৰিলাকৈ কুকুৰাকেইজনী চাওকচোন মোক দেখি মোৰ ওচৰলৈ বুলি আহিলে সিহঁতকো চাউল কেইটামান দি ল'লোঁ আজি আহিব আমাৰ ঘৰলৈ আলহী তাৰে যা যোগাৰ দিয়া লাগি গ'লোঁ তাৰ নহৰু প্ৰথমে পিচি লৈছোঁ মানুহজনকো কামলৈ বুলি পঠিয়াই ল'লোঁ তেওঁ কামলৈ গ'ল তেওঁক কামলৈ পঠিয়াই লৈ ইফালে মই যাৰ যোগাৰ লাগি গ'লোঁ দাইল বনাব লৈছোঁ ইফালে কাচকল কাটি থৈছোঁ দাইল বহাই থৈছোঁ দাইলখন হোৱা সময়কণতে ভাবিলোঁ মাছ চাছখিনিও ধুই মেলি আজৰি কৰি লওঁ কাৰণ আলহী অহাৰ আগতে কাম বনখিনি আজৰি কৰি থ'লে নিজৰ কাৰণে ভাল হয়নে নহয় বাৰু কওকচোন তেতিয়া নিজৰে ভাল লাগে আৰু দুখাৰ কথাও পাতিব পাৰি আমাকো ইফালে চাফ চিকুণত লাগি আছে ঘৰ দুৱাৰ সাৰি আছে আজি আকৌ আহিছে আমাৰ ঘৰলৈ বৰহোলাপা জেঠাই দাইলৰ লগত কথা পাতি আছে তাৰ মাজতে চাহ কাপো ৰেডি কৰি ল'লোঁ সকলোৰে কাৰণে চাহো ৰেডি হৈ গ'ল সকলোৱে একেলগতে চাহকাপ খাই ল'লে চাহকাপ খাই লোৱাৰ পিছত আকৌ তামোল মেইন নহয় জানো আমাৰ অসমীয়া মানুহৰ তামোলখন নহ'লে নহয় আকৌ চাহকাপ খোৱাৰ পিছত আম্মাই তাকে জেঠাইক তামোল দি আছে তামোলখন খাই লৈছে খাই লৈ আকৌ আমাৰ ইহা নাই চাওকচোন লগৰী পাই গৈছে নহয় উৎপাত কি চাব জঁপিয়াই মেলি চাওকচোন কেনেকৈ জঁপিয়াইছে চাওক সিহঁতৰ খেল ধেমালিবোৰ আকৌ এনেকুৱাই কেতিয়া ক'ত পৰিব কোনো ঠিক নাই তাকে আকৌ সিহঁতক ৰখীয়া কৰি থাকিব লগা হৈছে সিহঁতৰ খেল ধেমালিবোৰ এনেকৈ তাৰপিছত আকৌ সকলো একেলগতে বহি চাহকাপ খোৱাৰ পিছত কথা বতৰা অলপ সময় পাতিলে তাৰ মাজতে আকৌ মই খোৱাখিনিও ৰেডি কৰি লৈছোঁ কাৰণ আকৌ সিহঁতেও উভতি যাব লাগিব নহয় তেওঁলোকো এইফালে আকৌ মই কৰি আছোঁ বেঙেনা ফ্ৰাই তাৰ মাজতে নানিবা আম্মাই কি কথা পাতি আছিলে পাহৰিলোঁ মাছো ৰেডি হৈ গ'ল আকৌ চিকেনো ৰেডি হৈ গ'ল বৌয়ে আকৌ এইফালে সিহঁতৰ দুজনীক খুৱাই লৈছে আৰু সৰু ল'ৰা ছোৱালীক খোৱা কামটো বৰ বেয়া কাম ইমান লাগি থাকিব লাগে বৌয়ে বহুত ডাঙৰ কাম এটা কৰি দিছে সিহঁতক খুৱাই মেলি আজৰি কৰি দিছে এইফালে জেঠাই জেঠু বৰবাহঁতেও ভাত খাই লৈছে সকলোৱে ভাত খাই মেলি আজৰি হৈ গ'ল আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো আজি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আকৌ ছাইডতে থকা বেল আইকনটো টিপি দিব সকলোৱে ভাত পানী খাই ঘৰলৈ উভতিব ল'লে আমাৰ বেটিকো আকৌ তেওঁলোকৰ লগত যাব লাগে নহয় চাওকচোন কান্দন তাইৰ তেনেহ'লে আজিলৈ আহিছোঁ বাই আকৌ পুনৰ লগ পাম অন্য এটি ভিডিঅ'ত ধন্যবাদ